যেতিয়া দুপৰীয়া বৰ বিশেষ একো বনাবলৈ মন নাযায় কিন্তু বৰ টেষ্টি কিবা এটা খাবলৈ মন যায় নহয়নে বাৰু। আৰু মই টেষ্টি বুলি ক'লে মানে জ্বলাটোহে খাই বহুত বেছি ভাল পাওঁ। আপোনালোকে কি ভাল পায় জনাবচোন। আৰু লগতে এতিয়া বাৰীৰ পাছফালৰ পৰা ধুনীয়াকৈ কচু কেইডালমান কাটি আনিলোঁ আৰু বহুত ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লৈ অকণমান ৰ'দত দি দিছিলোঁ এৰিবলৈ। আৰু লগতে যোৱাকালি অনা মাছ আছিলে তাৰো দুপিচ থৈ দিছিলোঁ। আৰু এয়া কেৰাহীখন পাতি দিলোঁ, লগতে তেল অকণমান দি দিলোঁ আৰু তেলকণ ধুনীয়াকৈ উতলাই লওঁ। আৰু এতিয়া এয়া উতল আহিলে লগতে ইয়াতে ফ্ৰাই কৰা মাছ দুপিচ দি দিছোঁ। আগতে ফ্ৰাই কৰি থোৱা আছে যদিও নতুনকৈ অকণমান কৰিলেহে ভাল লাগে নহয়নে বাৰু। আৰু এইকেইপিচ মাছ ফ্ৰাই হৈ গ'ল। আৰু লগতে মই এতিয়া কচু কেইডাল ধুনীয়াকৈ কাটি কুটি যোগাৰ কৰি লৈছোঁ। আৰু এইফালে মই মাছ ফ্ৰাই কৰা তেলতে অকণমান তেল আৰু দি দিছোঁ। তেল অকণমান দি লৈ পেলাই ইয়াতে মই নহৰু, কেঁচা জলকীয়া, পিঁয়াজ ধুনীয়াকৈ এইখিনি ভাজি লওঁ। আৰু এইখিনি প্ৰায় ভাজি লৈছোঁ ধুনীয়াকৈ, দেখিছেনে ৰঙা পেলাই। আৰু ইয়াতে মই কাটি থোৱা বিলাহীখিনি দি দিছোঁ। আৰু কচু বুলি ক'লে জানেই নহয়, টেঙা আৰু জ্বলা অকণ ভালকেই লাগিব, নহ'লে কি হ'ব সৰ্বনাশ হ'ব। এইখিনি ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি ভাজি লওঁ। ইয়াতে দিছোঁ হালধি আৰু লগতে দিম ইয়াতে সোৱাদ অনুযায়ী নিমখ। আৰু এইখিনি ধুনীয়াকৈ এতিয়া মই ফ্ৰাই কৰি লওঁ, অকণমান ফ্ৰাই কৰি লওঁ। কেঁচা কেঁচা ভাৱটো থাকিলে ইমান এটা ভাল নালাগে মানে, সেইটো কাৰণে অকণমান ফ্ৰাই কৰি লওঁ এয়া। আৰু এতিয়া মই ফ্ৰাই কৰি হ'লেই আৰু ধুনীয়াকৈ ইয়াতে কাটি থোৱা কচু কেইডাল দি দিলোঁ। আৰু দুডাল দীঘল হৈয়ে থাকিলে, তলত থাকেই দিয়কচোন। আৰু অকণমান এইখিনি মিলাই মেলি ধুনীয়াকৈ ঢাকি দিলোঁ। আৰু এক ঢাকন দিয়াৰ পিছত চাওকচোন ইমান ধুনীয়া হৈ গৈছে চব্জিখন। আৰু এতিয়া এইখিনি আকৌ গলিবৰ কাৰণে মই আকৌ ধুনীয়াকৈ ঢাকি দিম। আৰু ইয়াতে মই দিছোঁ অলপমান থেতালি লৈ পেলাই জালুক। আৰু জালুক দিলে বৰ বেছি টেষ্টি সোৱাদ এটা আহেও। আৰু ইমান ধুনীয়া গোন্ধাইছে। আৰু এইখিনি এতিয়া প্ৰায় সিজিছেই। আৰু চাওকচোন ধুনীয়াকৈ এইখিনি লৰাই মেলি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু কেইঢাকোনমান দিয়াৰ পিছত এইখিনি মানে জাহ গৈছে বাৰু। আৰু এতিয়া এয়া প্ৰায় হৈ গ'ল মোৰ মাছৰ চব্জিখন কচুৰ। আৰু লগতে ইয়াত মই এতিয়া ফ্ৰাই কৰি থোৱা মাছ দুপিচ দি দিম। আৰু মাছ দুপিচ দি একদম থেতালি মেতালি ঘেতালি একদম ভাজিখনৰ লগত মিহলি কৰি পেলাম মাছ দুপিচ, যাতে মাছ হিচাপে নহয় দেই, একদম গোন্ধ হিচাপেহে খাবলৈ পাওঁ। আৰু ধুনীয়াকৈ মিক্স কৰি দিলোঁ। আৰু কচুৰ চব্জিখন আপোনালোকে যিমানে নাখাওক মাছ অকণ নিদিলে কিন্তু ইয়াৰ টেষ্ট নোলায়। আজি মোৰ মাছৰ কচুৰ চব্জিখন ৰেডি, দেখিছেনে। আৰু ইমান ধুনীয়া লাগিছে আৰু খায়ো কিন্তু বিৰাট টেষ্টি লাগিলে দেই। আপোনালোকে বিশ্বাস কৰে বা নকৰে নাজানো, এনেকৈয়ে খাবচোন, আপোনালোকেও ভাল পাব। আৰু লগতে মই এইফালে ল'লোঁ টেঙা গুটি কেইটামান। এইকেইটা বৰ লোভনীয় টেঙা জানেনে। আপোনালোকে খাই ভাল পায়নে বাৰু। মই কিন্তু টেঙা খাই বৰ ভাল পাওঁ। লগতে কেইটামান ল'লোঁ দালি। আৰু লগতে টেঙা গুটিকেইটা এনেকৈয়ে দিলোঁ 4-5 বাৰমান ধুই। কেনেকৈ দিয়ে মই নাজানো, জনাবচোন আপোনালোকে। মই একোৱেই ঠাৰি থোৰা নিচিঙিলোঁ, এনেকৈ ধুনীয়াকৈ দি দিলোঁ। আৰু লগতে সোৱাদ অনুযায়ী নিমখ অলপমান। আৰু এইখিনি ধুনীয়াকৈ চিটি মৰাই ল'লোঁ দালিখিনি কেইবাবাৰো। আৰু লগতে এইফালে দি দিছোঁ এনেকৈ সহজ পদ্ধতিত তেল কোনে মাৰে জনাবচোন। যদিও বা হেতাখন ক'লা হৈ যায় কিন্তু ধুলে লগতে বগাই হৈ যায়। এনেকৈ সহজ পদ্ধতিত কেমেৰা ধৰিবলৈ যিহেতু মানুহ নাই, এটা হাতে কেমেৰা এটা হাতে তেল মাৰিছোঁ। চাওকচোন তেলখিনি তলত পৰিয়ে গ'ল। এইখিনি ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি লওঁ। আৰু এয়া পিঁয়াজখিনি ধুনীয়াকৈ হৈ গ'ল। আৰু এইফালে মই ইয়াত দি লৈ পেলাই এনেকৈ তেলটো মাৰিলোঁ, একেবাৰে সহজ মানে, কেৰাহী নেলেতিয়ালেও হ'ল। আৰু এইফালে মোৰ দালি ৰেডি। আৰু এইফালে ভাত আৰু দালি ভাত কচু মই ধুনীয়াকৈ খাই লওঁ। ইমান লোভনীয় কচু আৰু ভাজি দালি বনাই মই ৰৈ থাকিব পৰা নাই দেই। আৰু আপোনালোকেও বনাই মেলি খালেনে বাৰু। আৰু মই খাই লওঁ কিন্তু একদম ৰ'ব পৰা নাই। বাই বাই।